হাই ৱেলকাম টু মাই চেনেল অ'কে থাম্বেলটো দেখি গম পাইছে চাগে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব ওলাইছে কি এই অদ্ভুত এপটোৰ বিষয়ে জানিবলৈ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু মোৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব অ'কে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ এই এপটো হৈছে মাল্টিপল পেৰালেল এই এপটোৰ জৰিয়তে আপোনালোকে কি কৰিব পাৰিব চাই থাকক এই এপটো আপোনালোকে গুগল প্লে ষ্ট'ৰতে পাই যাব এই এপটোৰ জৰিয়তে কেনেদৰে লুডু কিঙৰ কইন আৰু ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছ বঢ়াব পাৰিব মই তাৰ বিষয়ে ক'বলৈ ওলাইছোঁ মই ডিটেইলত কৈ আছোঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক অ'কে আপোনালোকে প্লে ষ্ট'ৰটো অ'পেন কৰিব প্লে ষ্ট'ৰটো অ'পেন কৰাৰ পাছত আপোনালোকে তাত মাৰি দিব মাল্টি পেৰেলেল মই চাৰ্চ কৰিয়ে থৈছোঁ মাল্টি পেৰেলেল বুলি চাৰ্চ কৰিব চাৰ্চ কৰি পেলাই মই এইটো ইনষ্টল কৰা হৈ আছে আপোনালোকে ইনষ্টল কৰি ল'ব এইটো অ'পেন কৰাৰ পাছত আপোনালোকে এড ক্লন বুলি আহিব এড ক্লনটো টিপিব তাৰপিছত আপোনালোকে দেখাব আপোনালোকৰ যিমানবোৰ এপ্লিকেশ্যন এপছ কিবাকিবি আছে সকলোবোৰ ইয়াত ওলাই পৰিব আপোনালোকে ইয়াত দেখা পাব তাৰপিছত মই ইয়াৰ পৰা ইনষ্টাগ্ৰামটো ছিলেক্ট কৰি লৈছোঁ ইনষ্টাগ্ৰামটো এনেকৈ টিক কৰি পেলাই এড ক্লন কৰি দিব এড ক্লন কৰাৰ পাছত আপোনালোকৰ ইনষ্টাগ্ৰামটো তাত আহি যাব আকৌ মই দুবাৰকৈ ইনষ্টাগ্ৰামটো লৈ ল'ব পাৰোঁ আপোনালোকক দুবাৰকৈ লৈ পেলাই দেখাইছোঁ এইটো ইনষ্টাগ্ৰাম 2 বুলি পেলাই আহিছে মই ফাৰ্ষ্ট ইনষ্টাগ্ৰামটো অ'পেন কৰি দেখাইছোঁ কেনেদৰে কি কৰিব পাৰিব ইনষ্টাগ্ৰামটো অ'পেন কৰিব তাৰপিছত আপোনালোকৰ এনেদৰে ইনষ্টাগ্ৰামৰ নতুনকৈ খোলাৰ দৰে আহিব লগইনত টিপি পেলাই আপোনালোকে ইনষ্টাগ্ৰামটো কেনেকৈ খোলে জানেই গতিকে ইনষ্টাগ্ৰাম ইয়াত খুলিব পাৰিব আপোনালোকৰ বিভিন্ন নাম্বাৰ ইমেইলৰ জৰিয়তে আপোনালোকে ফেক ইমেইলৰ জৰিয়তেও আপোনালোকে খুলি পেলাই আপোনালোকৰ নিজৰ একাউণ্টত গৈ আপোনালোকে ফলোৱাৰ্ছ বঢ়াই ল'ব পাৰে এইটো আপোনালোকে যিমানবাৰ চেষ্টা কৰে সিমানবাৰ কৰিব পাৰে এড ক্লন কৰি আপোনালোকে নিজৰ নতুন ইনষ্টা একাউণ্ট খুলি নিজৰ পাৰ্মানেণ্ট একাউণ্টটো ফ'ল' কৰি ল'ব পাৰে আৰু সেইটো যোনটো ফ'ল' কৰে সেইটো পাৰ্মানেণ্ট ফ'ল' হ'ব মই ইনষ্টাগ্ৰামৰ বিষয়ে বেছিকৈ কৈ থকা নাই কাৰণ ইনষ্টাগ্ৰাম বহুতে হয়তো জানে কেনেদৰে ফলোৱাৰ্ছ ইনক্ৰিজ কৰে গতিকে মই লুডু কিং যোনটো লুডু কিঙত আপোনালোকে কেনেদৰে কইন বঢ়াব পাৰে সেইটো মই ইয়াত প্ৰুফ কৰি দেখাই দিছোঁ অ'কে মই ইনষ্টাগ্ৰামো যে পাৰি সেইটো কাৰণে মই ইনষ্টাগ্ৰামো অলপ মানে দেখাই দিছোঁ বেছিককৈ গতিকে মই ইনষ্টাগ্ৰামৰ পৰা এতিয়া মই যোনটো আমাৰ মাল্টিপেৰেল এপ তাৰপৰা মই গুচি আহিছোঁ এতিয়া মই দেখাই দিছোঁ যে মোৰ এখন লুডু কিং অ'কে মই লুডু কিঙত গৈ পেলাই মোৰ নিজৰ একাউণ্টটো ফাৰ্ষ্ট দেখাই লৈছোঁ অ'কে মোৰ একাউণ্টটো প্ৰাচু বুলি আছে আপোনালোকক দেখাই দিছোঁ ওপৰত দেখিছে প্ৰাচু বুলি আছে আৰু ইয়াত দেখিছে 3010টা কইন আছে অ'কে মই এতিয়া প্লে উইথ ফ্ৰেণ্ডছত টিপিছোঁ ফ্ৰেণ্ডছত টিপি পেলাই মই জইনত দি পেলাই মোৰ ৰুম কোডটো যোনটো আহিব সেই ৰুম কোডটো মই মানে যোনখন স্ক্ৰীণত আহিব মই সেইটো থৈ দিছোঁ আৰু মই স্কিপ কৰি পেলাই আকৌ আমাৰ যোনটো এপ মাল্টি পেৰেলেল তাত আহিছোঁ তাত আহি পেলাই মই এড ক্লনত টিপি পেলাই মই এতিয়া লুডু কিংটো চুজ কৰি পেলাই লুডু কিংখন মই এড কৰি লৈছোঁ লুডু কিং মই দুখনকৈ লুডু কিং এড কৰি লৈছোঁ অ'কে মই ফাৰ্ষ্ট লুডু কিংখন অ'পেন কৰিছোঁ অ'কে অ'পেন কৰি পেলাই মই দেখাই দিছোঁ আপোনালোকক ইয়াত নতুনকৈ আহিব একাউণ্টটো চাগে গতিকে আপোনালোকক মই দেখাই দিছোঁ ইয়াত ইংলিছ আহিছে ভাষাটো ইংলিছে চুজ কৰি লওক ইংলিছটো চুজ কৰাৰ পাছত প্লে এজ গুৱেষ্ট কৰিব তাৰপিছত আপোনালোকৰ কণ্টিনিউ কৰিব মোৰ তাত আহিছে Stable78 মই ইণ্ডিয়া কৰি লৈছোঁ কাৰণ আই লাভ ইণ্ডিয়া গতিকে কণ্টিনিউ কৰি দিব কণ্টিনিউ কৰাৰ পিছত আপোনালোকে ওপৰত দেখিবলৈ পাব 5850টা কইন আছে অ'কে এতিয়া প্লে উইথ ফ্ৰেণ্ডছ আপোনালোকে কৰিব তাৰপিছত ক্ৰিয়েট কৰি পেলাই আপোনালোকে নেক্সট কৰিব নেক্সট কৰাৰ পিছত আপোনালোকৰ ৰুম ক্ৰিয়েট হ'ব কোডখন আপোনালোকে কেনেদৰে ৰুম কোডটো কেনেদৰে আপোনালোকে এণ্টাৰ কৰিব আপোনালোকে লুডু কিং খেলিছে যদি জানেই মই এইটো জইন কৰিব বিচাৰিছোঁ আৰু জইন কৰিবৰ কাৰণে মই ৰুম কোডটো মোৰ যোনটো মাল্টিপল পেৰেলেল তাত মই যোনটোত মানে ফেক একাউণ্টৰ খুলিছিলোঁ তাত দি পেলাই মই ৰুম কোডটো তাৰ পৰা মানে ৰুম কোডটো আনি মই ইয়াত এণ্টাৰ কৰি জইন ৰুম টিপি দিছোঁ আৰু জইন হোৱাৰ পিছত আপোনালোকে মাল্টিপল পেৰেলেলত যোনটো ফেক একাউণ্ট খুলিছিল এই ফেক একাউণ্টটোত আকৌ গৈ পেলাই আপোনালোকে খেলখন প্লে' কৰিব পাৰিব অ'কে এতিয়া খেলখন আপোনালোকে প্লে' কৰি দিয়ক তাৰপিছত প্লে' কৰাৰ পিছত আপোনালোকে চাওক খেলখন প্লে হৈছে খেলখনত এবাৰ দুবাৰ জাষ্ট মাৰাৰ পিছত আপোনালোকে মাল্টিপল পেৰেলেলত যোনটো খুলিছে তাৰ পৰা খেলখন এৰি দিয়ক খেলখন এৰি দিয়াৰ পাছত আপোনালোকে দেখিছে 5150টা কইন অৰ্থাৎ কইনখিনি কমি গৈছে মানে কইনটো মোৰ যোনটো অৰিজিনেল একাউণ্ট আপুনি যোনটো সৈতে প্লে কৰিছিল আপোনাৰ সেইটো একাউণ্টলৈ গুচি গৈছে মই আপোনাক লুডু কিংখন অ'পেন কৰি দেখাই দিছোঁ মোৰ আগতে কিমান কইন আছিল আৰু এতিয়া কইন কেনেকৈ বাঢ়ি গ'ল আপোনালোকক মই অ'পেন কৰি দেখাই দিছোঁ মোৰ আপোনালোকে 3010টা কইন আছিল এতিয়া চাওক কিমান হ'ল 3210টা অৰ্থাৎ মোৰ 200 কইন মোৰ বেছি হৈ গ'ল অৰিজিনেল একাউণ্টটোৰ পৰা গুচি আহিছোঁ আৰু মোৰ যোনটো মাল্টি পেৰেলেল ফেক একাউণ্টটো দি মই লগ ইন কৰিছিলোঁ মই তাত দেখাই দিছোঁ কেনেদৰে তাত কইন কমি গ'ল তাৰ আছিল আগতে 5850টা এতিয়া চাওক 5750টা এনেদৰে আপোনালোকে যোনটো একাউণ্টত কইন বেছি কৰিব বিচাৰে সেইটো একাউণ্টত আপোনালোকে কইন বেছি কৰি ল'ব পাৰে আপোনালোকে যোনটো ফেক একাউণ্ট হয় তাৰ ৰুম কোড বনাই আপোনালোকে মেটছখন এৰি দি আপোনালোকে নিজৰ যোনটো অৰিজিনেল একাউণ্ট হয় তাত আপোনালোকে কইন বঢ়াই ল'ব পাৰে ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ